নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ মছলা চাই। মছলা চাইৰ কাৰণে প্ৰথমতে গেছটো জ্বলাই লওঁ। প্ৰথমতে আমি এই মছলাখিনি ৰোষ্ট কৰি ল'ম। এইটো হৈছে চফ, এইটো জালুক, লং, এইটো হৈছে দালচেনি আৰু এইটো ইলাচি। এইখিনি আমি ৰোষ্ট কৰি ল'ম। তাৰপিছত এইখিনি খুন্দি পেলাই মছলা বনাই ল'ব লাগিব। গৰম হৈ গ'ল, আমি এইখিনি দি দিলোঁ। মই বৰ্তমান 5 কাপ মছলা চাই বনাম, সেইটো কাৰণে 5 কাপ মছলা চাইৰ কাৰণে এইখিনি মছলাই যথেষ্ট, ইয়াতকৈ আৰু বেছি নালাগে। মছলাখিনি গৰম হৈ গ'ল। এতিয়া এইখিনি খুন্দনাত খুন্দি ল'ম। হৈ গ'ল মছলাখিনি ৰেডি। এতিয়া মই চাহৰ কাৰণে চচটো বহাই দিলোঁ। প্ৰথমে মই 2 কাপ পানী দি ল'ম। দুই কাপ পানী দি ল'লোঁ। পানীখিনি যেতিয়া গৰম হ'ব অকণমান, তেতিয়া মই ইয়াতে আদা দি দিম। এতিয়া মই আদা দি দিলোঁ। আদাখিনি এতিয়া পানীৰ লগত অকণমান উতলিব দিম। এয়া মই 1 মিনিটমান উতলিব দিলোঁ। এতিয়া মই ইয়াতে গাখীৰ দি দিম। গাখীৰ মই 3 কাপ দিম, যিহেতু মই 5 কাপ বনাম। 2 কাপ আগতেই পানী দিছোঁ। গাখীৰ দি দিলোঁ। এইখিনি এতিয়া ভালদৰে উতলিব দিম। এতিয়া মই চেনি দি দিম জোখমতে। এবাৰ মই চাহপাতখিনি দি দিম। এতিয়া যে ৰেডি কৰিছিলোঁ এইখিনি মছলা, এতিয়া গোটেইখিনি মছলা নিদিওঁ, কাৰণ বেছি হৈ যাব। বেছি মছলা হ'লে কাঢ়া হৈ যাব চাহটো আৰু খাবলৈ বেছি টেষ্ট নাহিব। সেইকাৰণে জোখমতে মই অকণমান ইয়াৰ লগতে মছলাখিনিও দি দিম। মছলাখিনি আপোনাৰ চাহৰ যিটো স্মেল আছে সেইটো আপোনাৰ ধুনীয়া কৰে। লগাতকৈ বেছি মছলা দিলে আপোনাৰ চাহটো তিতা তিতা লাগিব আৰু কম হ'লেও আপোনাৰ বেছি টেষ্ট নাহিব। তো সেইকাৰণে পৰিমাণ মতে অকণমান দি দিব লাগিব। এতিয়া এইখিনি উতলিব দিম ভালদৰে। চাহৰ কালাৰটো একেবাৰে ধুনীয়া নোহোৱালৈকে উতলিব দিম। এতিয়া চাওক, আমাৰ চাহৰ কালাৰটো ধুনীয়াকৈ হৈ উঠিছে। এতিয়া চাহখিনি নমাই দিম।
এই চাওক মছলা চাই ৰেডি। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে। যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।